মই আজি ক'বলৈ ওলাইছোঁ আপুনি ৰাতিটোৰ ভিতৰতে কেনেকৈ ধনী হৈ যাব। মাত্ৰ 2 মিনিটৰ ভিডিঅ'টো চাওক আৰু শিকক ৰাতিটোৰ ভিতৰতে কেনেকৈ ধনী হ'ব পাৰি। চাওক, ৰাতিটোৰ ভিতৰতে ধনী হোৱা দুটা উপায় আছে। এটা হ'ল নিজে ঠগ খোৱা আৰু এটা হ'ল আনক ঠগি নিজে পিঠি পাতি ফুৰা। আমাৰ সমাজত এচাম মানুহ আছে, যিখিনি মানুহে আনৰ পকেটত দুটামান টকা দেখা পালে কি অংক কৰি সেই টকাকেইটা নিজৰ পকেটত চংকি ভংকি কৰি কিটো মন্ত্ৰ মাৰি আনিব কৰি সেই অংকতে থাকে ৰাতিপুৱাৰ পৰা। সেই মানুহবোৰে ৰাতিটোৰ ভিতৰতে নিজে ধনী হ'বলৈ গৈ আপোনাক কিছুমান অফাৰ দিয়ে এনেকুৱা যে ৰাতিটোৰ ভিতৰতে আপুনি ধনী হৈ যাব, ইমান টকা দিয়ক, 10 টকা 20 টকা হ'ব, ৰাতিটোৰ ভিতৰত 40 টকা হ'ব, 100 টকা হ'ব, 10 গুণ 20 গুণ 100 গুণ হৈ যাব। ফলত আপুনি ৰাতিটোৰ ভিতৰত ধনী হ'ব গৈ ঠগ খায় আৰু সেই ৰাতিটোৰ ভিতৰত ধনী হ'ব গৈ পিঠিখন পাতি ঘূৰি ফুৰে চাৰিওফালে আৰু লুকাই ফুৰে, আজি অ'ত কালি ত'ত এনেকুৱা। আচ্ছা, এটা কথা ভাবকচোন, পৃথিৱীত কিমান জানা মানুহ আছে, অৰ্থনীতিবিদ, গণিতজ্ঞ, বুদ্ধিজীৱী, চবে কষ্ট কৰি পইচা ইনকাম কৰি আছে। ৰাতিটোৰ ভিতৰতে ধনী হোৱা মন্ত্ৰটো এটা জানা মানুহৰ তাতেও নাই। গতিকে ৰাতিটোৰ ভিতৰতে যদি ধনী হোৱা মন্ত্ৰটো কোনোবাই আপোনাৰ তাতে লৈ আহে, তেতিয়াহ'লে আপুনি জানিব যে সেই মানুহটো হয় মহামূৰ্খ নহ'লে বিৰাট বদমাছ, এই দুটাৰ এটা কিন্তু খাটাং। ৰ'ব আৰু এটা আছে, সেইটো হ'ল যোৱা। নামটো হ'ল যোৱা, কিন্তু আশাবিলাক হ'ল পোৱা। এই জিন্দেগী চালা।